আজি নিভিৰ অন্নপ্ৰাশন সেইদিনাখনটো নহ'লেই খুৰা ঢুকোৱাৰ বাবে আজি সৰু সুৰাকৈ এটা নিয়ম কৰিম বুলি ভাবিছোঁ। পায়সকণ দিম আৰু ভাত এসাঁজ ঘৰৰ সকলোৱে মিলি খাম। চাই থাককচোন আপোনালোকক, অলপ আপোনালোকেও চাওক আৰু আমিও পাতোঁ। এয়া আয়োজন কৰা হৈছে। এইফালে দাইল উতলি আছে। এয়া আমাৰ বৰমা, এয়া আমাৰ বৰমা। এইফালে পায়স ৰেডি। এইফালে এওঁ ব্ৰইলাৰ কাটাত ব্যস্ত। এয়া খুৰাৰ ডাঙৰ ল'ৰা, এয়া আমাৰ বুবুতি দা। তেওঁলোক তিনিও লগ লাগি ব্ৰইলাৰ কাটাত ব্যস্ত। ইমান কট কাটিছো তাঁতি সেইটো ওলাই গৈছে তাকে চেণ্ডেল খোলা। বাকীখনক বাঢ়ি দিয়ক। সুন্দৰী খোৱা একো খোৱা নাই তুমি? হ'ব আমাৰ চুমিলে দিয়ক আৰু ভাগ দি দিয়ক। মাহীন লাগিব দিয়ক। আমাৰ এই চুমিলে দিয়ক। আনিছে পেটুৱা খাই গৈছে। কালি কাঁচিখনে দাখনে নাপালে নে কিয়ে নে? চাহটো দি কৃষ্ণ অপৰাধ দিনাখন দুৰ্জন ভুৱন টোপনি লৈছো। মা এয়া ব্ৰইলাৰ বনাইছোঁ আৰু এয়া লোকেল মুৰ্গী।
এয়া সৰু মাছ, এয়া সৰিয়হৰ লগত বনোৱা হ'ব। এয়া সৰিয়হ আৰু আদা নহৰু মানে পেষ্ট কৰি ৰাখিছোঁ। এয়া অকণমান জোল টাইপৰ বনোৱা হ'ব। বনোৱাৰ পিছত আপোনালোকক দেখুৱাই থাকিম বাৰু। আমি দুগৰাকী মিটিঙলৈ যাওঁ। জাষ্ট ওলাইছোঁ আৰু এই কুকুৰটো কামুৰি দিব দেই। এইটো খেদাই দিব লাগিছিলে বাহিৰৰ ফালে। আগৰকেইটা চাইছোঁ। এই মিটিংখন মহিলা সজাগতাৰ ওপৰত দিয়া হৈছে আৰু এগৰাকী প্ৰসূতি কেনেকৈ পুষ্টি শৰীৰত পায় তাৰ ওপৰত ভিত্তি কৰি আৰু কেনেকৈ শিশু লালন পালন কৰিব লাগে, কি খাদ্যৰ ওপৰত সেইবিলাক কেনেকৈ পৰিৱেশন কৰিব লাগে তাৰ ওপৰত এখন মিটিং দিয়া হৈছে আৰু সকলো ধৰণৰ শাক পাচলিৰ পৰা ফল মূল যি পুষ্টিকৰ খাদ্য সেইবিলাক আপোনাৰ প্ৰদৰ্শনী হিচাপে ইয়াত দেখুওৱা হৈছে আৰু আমি সকলোৱে জানিলেও তথাপিতো এখন সজাগ সভা আৰম্ভ দিয়া হৈছে। কিন্তু কিছুমানে ধৰক কিছুমান খাদ্যৰ উপযুক্তভাৱে শৰীৰত নপৰে বা কিছুমান অভাৱৰ কাৰণে কেতিয়াও পুষ্টিহীনতাত ভোগে। সেইবাবে খাদ্যবিলাক কেনেকৈ খুৱাব লাগে, কি ধৰণে কোনটো মাহত কি খাদ্য খুৱাব লাগে তাৰ ওপৰত এই সভাখন দিয়া হৈছে আৰু সকলোৱে জানি বুজি কথাবিলাক মন দি শুনিব লাগে আৰু তাৰ ওপৰত খাদ্যবিলাক গ্ৰহণ কৰিব লাগে আৰু যি অংগনবাড়ী কৰ্মী আছে বা আশা কৰ্মী আছে তেওঁলোকে এইবিলাক এটেণ্ড কৰি সকলো মানুহক গাঁৱৰ যিবিলাক মহিলা গৰ্ভৱতী আছে তেওঁলোকক ভালদৰে শিক্ষা দিব লাগে আৰু কেনেকৈ কি কৰিব লাগে গোটেই বছৰটো তাৰ ওপৰত এই শিক্ষাখিনি দি এটা সুস্থ শিশু জন্ম হয় তাৰে কামনাৰে এই মিটিংখন আগবঢ়োৱা হৈছে।